কি কৰি আছ? কৰবাত যাবি নেকি? ৰাতিপুৱা আজি প্ৰথমবাৰ মানে ইমান সোনকালে উঠিছোঁ গুৱাহাটীত থকা অৱস্থাত। বৰ্তমান বাজিছে 5টা কিবা কিবি হ'ল আৰু ৰাতিপুৱা। ইমান ৰাতিপুৱা মানে কোনো দিনো উঠি পোৱা নাই। আজি উঠিলোঁ, উঠি কিনে বহুত ভাল লাগি আছে। গুৱাহাটীখন একদম শান্ত পৰিস্থিতি, মানে একদম শান্ত। আৰু এইপিনে চাওক, বেলিটো লাহে লাহে উঠি আছে আৰু বহুত ভাল লাগিছে আৰু কিবা এটা ভাল লাগিছে, বুজি পাইছেনে? গুৱাহাটীখন একদম শান্তি অৱস্থাত আছে বৰ্তমান। অ' মাই গড। মানে কিবা টোপনি ভাৱ লাগি আছিল, অলপমান শুই দিলোঁ। 1 ঘণ্টামান টোপনি মাৰিলোঁ, মাৰি কিনে উঠি কেনে চাওঁ একদম ৰ'দ উঠি গৈছে একদম ফুললি, বুজি পাইছেনে? আৰু ভাত চাত ৰান্ধিলোঁ জাষ্ট, আৰু এতিয়া ভিউটো মানে এনেকুৱা ধৰণৰ ভিউ বৰ্তমান, আৰু বহুত সুন্দৰ। চ' এতিয়া ভাত হৈ গ'ল, আৰু এইখন হৈছে মোৰ বেড আৰু টেবুল, আৰু এতিয়া বহি কেনে অলপমান কিবা কিবি কৰোঁ, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। বৰষুণ আহি গ'ল, মানে ইমান ভাল লাগে যেতিয়া বৰষুণ আহে না, ইমান বেছি ভাল লাগে একদম। কি ক'ব, ঠাণ্ডা বতৰ, আল্টিমেটলি চাওক বৰষুণ দি আছে এতিয়া। মানে একদিন ধৰি মানে বহুত বৰষুণ হৈ আছে আমাৰ অসমত, বুজি পাইছেনে? আমাৰ গৰৈমাৰীততো বহুত বেছি বৰষুণ, বহুত বেছি পানী হৈ আছে। বৰষুণ। ভাল লাগিছে নে? কেমেৰা চোন ঘোলা হৈ আছে। চাই থাকক তেনে আৰু চাওকচোন কি মজা লাগি আছে বৰষুণত, মানে কি ক'ব আৰু। আৰু জোৰকৈ দিলে কওঁতে বেছি টাইম থাকিব নোৱাৰি, পানী আহি আছে, বুজি পাইছে? আমাৰ ৱাছৰুম, বেলেগ ইউটিউবাৰটো ৱাছৰুমবিলাক, বাথৰুমবিলাক দেখাই থাকে। মই দেখাম নেকি? দেখাই দিওঁ যদি দেখাব লাগে, কমেণ্ট কৰিবচোন। দেখাই দিম, বুজি পাইছে? দিম নেকি দেখাই? নালাগে, বাদ দিয়ক। বৰষুণ সিপিন্ধি হৈ আছে, বুজি পাইছেনে? চাওক একদম ক'লা হৈ আছে, পাহাৰবিলাক দেখাই পোৱা নাই। অ' মাই গড, বহুত বৰষুণ হৈ আছে ইপিনে, চাওক। অ' মাই গড, ইপিনে চাওক, ইপিনে পাহাৰ চাহাৰ গোটেই দেখা গৈ আছে। চাওক এই পাহাৰ চাহাৰ দেখা গৈ আছে না, ইপিনে কিন্তু দেখা যোৱা নাই। ইয়াৰ কাৰণটো হৈছে মানে ইপিনে বহুত বৰষুণ হৈ আছে। The next day. চব পেকিং কৰি আছোঁ। পেকিং মানে কি, ঘৰত যাবলৈ ওলাইছোঁ, ঘৰত যাম আজি। চব পেকিং কৰা হৈ গ'ল, এইবিলাক বেগ চেগ ৰেডি, এইবিলাকতো থৈ যাম, চব থাকিব, খালি এই বেগটো লৈ যাম। জালুকবাৰী আহি পালোঁ, আৰু এতিয়া ইয়াৰ পৰা ডাইৰেক্ট ঘৰত যাব লাগিব। ভাবিছিলোঁ তাতে যাম, নাযাওঁ তাতে, বুজি পাইছোঁ। 2000 years later. অ'কে গাইজ, ফাইনেলি গুৱাহাটীৰ পৰা ঘৰত আহি গ'লোঁ। এতিয়া মানে ঘৰত আহিছোঁ, বহুত বেছি ভাল লাগি আছে, বুজি পাইছেনে? ইমান দিন মানে থকা নাই না, মানে ইমান দিন ক'ত, অলপ কেইদিনহে ঘৰত আহিম যাম এনেই। চ' আহিছোঁ, ঘৰত আহিছোঁ, এতিয়া ভাবিছোঁ অলপমান পানী চাই আহোঁ। বহুত পানী হৈছে না আমাৰ ইফালে, আৰু এইকেইদিন মানে ভিডিঅ' আহি থকা নাই। মানে মই বহুত ট্ৰাই কৰিছোঁ, বুজি পাইছেনে? ৰুমত থাকিও মানে বহুতবাৰ ভিডিঅ' বনাইছোঁ, কিন্তু আপলোড দিব পৰা নাই। মানে ভিডিঅ' কেনেকুৱা মানে ভাল লাগে নাই চাই কিনে, নিজে চাই কিনে ভাল লাগে নাই, সেইকাৰণে আপলোড দিব পৰা নাই। চাওঁ, এইটো ভিডিঅ' বনাই আছোঁ, ভাল হ'লে আপলোড কৰিম, নহ'লে নাই। আৰু আমাৰ ইফালে মানে কি ক'ম, মানে পানী বহুত বেছি হৈছিল, আৰু এতিয়া চাওক ৰাস্তাৰ মাজে মাজে মানে এনেকৈ থাকি আছে, বুজি পাইছেনে? মানুহবোৰে এনেকৈ থাকি আছে। এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। চ' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। মানে অলপ কৰি মানে কাটি বনাইছোঁ ভিডিঅ'টো, উপায় নাই, এনে আৰু এনেকুৱা চাওক। চ' আজিলৈ এৰিছোঁ, তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত। তো আজিলৈ এইখিনি, বাই বাই।